ৰেম্পত এগৰাকী বোৱাৰীৰ যাদু কেটৱাক দেখি অভিভূত হ'ব আপুনি। এগৰাকী কণমানিৰ মাতৃ লিজা বৰাৰ কেটৱাক ছুপাৰ মডেলতকৈ কোনো গুণে কম নহয়। সংগীতৰ তালে তালে ৰেম্পত খোজ এগৰাকী পত্নীৰ সন্মুখত বহি থকা দৰ্শকলৈ তাইৰ দৃষ্টিৰ প্ৰবল আত্মবিশ্বাসৰ নিজৰ পত্নীৰ আত্মবিশ্বাসৰ প্ৰেৰণা যোগাই আহিছে তেওঁৰ স্বামী লিজা বৰাক এনেদৰে দেখা গ'ল গুৱাহাটীত অনুষ্ঠিত হোৱা ফেশ্বন শ্ব'। উক্ত অনুষ্ঠানত নৰ্থ ইষ্ট MRS ক্লাছিক্স উইনাৰ ঘোষণা লিজা বৰা। इसके बाद हमारे ग्रुप में डीजे वाले बाबू भैया सब उधर बोल रहे हैं, प्लीज आप भी स्टेज पे आ जाए।